ৰাইজ এয়া চাওক মোৰ মাৰ বিশ্বাস গধূলি চাকি দিব এগছিয়ে চাকি দিব কিন্তু গোটেই ঘৰ একদম পানী চানী মাৰি একদম মানে পূৰা নিজৰে কোৱাৰেণ্টাইন কৰি লৈছে পূৰা চাফা কৰি লৈছে চব বস্তু এইবিলাক বিশ্বাস থাকিব লাগে একচুৱেলি তেতিয়াহে চব বস্তু ছাকচেছফুল হয় এয়া চাওক আগফাল পিছফাল চব দেখাইছোঁ পূৰা পানী মাৰি চাফা কৰি লৈছে ৰাইজ এই শান্তিটো ফিল কৰক এই শান্তিটোৰ কাৰণে মোদীজী কৈছিল 9 মিনিটৰ কাৰণে লাইট বন্ধ কৰিবৰ কাৰণে আজি দেশৰ 130 crore পপুলেশ্যনে এই কথাটো ফ'ল' কৰিছে কিমান ভাল কথা এটা এই জোনাকৰ পোহৰ ইণ্ডিয়াৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট আজি ইমান মানুহে সকলোৱে কথাটো শুনিছে ফিল কৰক ৰাইজ ফিল কৰক আপোনালোকে কৰি আছে চাগে এই 9 মিনিটটোৱে হ'ব পাৰে ইণ্ডিয়াৰ কাৰণে টাৰ্ণিং পইণ্ট কোনো চাইণ্টিফিক ৰিজন নাই কোনটো চাইণ্টিফিক ৰিজন থকা বুলিও নাভাবিব কিন্তু যোনটো এইটো একতা মানুহৰ সেইটোৱে সকলোতকৈ ডাঙৰ কথা আৰু এই একতা বজাই ৰাখি আমি সদায় আগবাঢ়ি যাম ইণ্ডিয়াখনক আগবঢ়াই নিম অসমক আগবঢ়াই নিম ভাৰত মাতা কি জয় জয় আই অসম